নামটো কি আছিলে ঘৰ ক'ত ঘৰ পাছলে কি এবাৰ কিহত আছে মই এবাৰ BSc কি মেজৰ কেমিষ্ট্ৰি বয়ফ্ৰেণ্ড আছে নাই আছে বয়ফ্ৰেণ্ড কিয় কিন্তু ফাৰ্ষ্ট চাইট লগ হৈছে মানে তোৰ বয়ফ্ৰেণ্ড আহি আছে নেকি নাই অহা মই জয়শ্ৰী বালৈ ৰখি আছোঁ বাজনী ৰখি আছে তাই মোক আকৌ আনিছিলে অনলাইন তোমাৰ নম্বৰ দিব পাৰিবা নেকি पहले तुम काफ़ी मतलब यू आर लुकिंग सो क्यूट डियर actually you know why I don't want to go from I want to stand in front of you for some times seriously What's your name? my name is Lucky What? Lucky ঘৰত কোন কোন আছে ঘৰত পাপা মা মই ভাইটি দাদা আছে তুমি কেনেকৈ আহা মানে মই মামাৰ ঘৰত থাকোঁ ভাবি এনে পাছত চ' আজি প্ৰপ'জ দে হয় ন স্পেচিয়েলি এইকাৰণে প্ৰপ'জ কৰিব আই লাভ ইউ চিৰিয়াছলি কৈছিলোঁ আজি স্পেচিয়েল ইউ ন মানে বহুত স্পেচিয়েল হয় আজি মানে সেইকাৰণে কি মানে I mean today is very special day you know so মই কেতিয়া দেখাই নাই কেতিয়া লগ পোৱা নাই মোক মোৰ ঘৰ খাইছোঁ ক'তে খাইছোঁ জানো অঁ ক'ত পঢ়া ইয়াত মই কমাৰ্চত নপঢ়োঁ মই ষ্টেট নহয় মই প্ৰাইভেট স্কুলত কৰি আছোঁ মই ধেমাজি কলেজতে পঢ়িছিলোঁ বাৰু ষ্টুডেণ্ট নহয় মানে মই ষ্টুডেণ্ট নহয় আগত ধেমাজি কলেজত পঢ়িছিলোঁ ধেমাজি কলেজত পঢ়িছিলোঁ ডিগ্ৰী কমপ্লিট কৰিলা ডিগ্ৰী কমপ্লিট কৰিলোঁ বাৰু এতিয়া এনেই কিবা কিবি কৰি থাকোঁ আৰু বেলেগ মানুহক এনেই কমেডি কৰোঁ আৰু মানে কমেডি মানে এনেকৈ কমেডি নহয় মানে চবৰ আগত মানে গৈ পিনি এনেই ছোৱালী চিনাকি কৰোঁ এনেই চামথিং আই ডু মাই হবি ইজ প্ৰপ'জিং গাৰ্ল ডু ট্ৰাষ্ট একজেক্টলি ইটছ নট হা চিৰিয়াছলি কৈছোঁ হা চ' প্লিজ আই লাভ ইউ এইবোৰ নকওঁ মোৰ ভাল নালাগে কি মানে তোমাক আজি মই আৰু ফাৰ্ষ্ট টাইম আহি এনেকৈ কোনোবা কাৰোবাৰ লগত চিনাকি হয় ডাইৰেক্ট প্ৰপ'জ আৰু মানে আজিৰ দিনটো মানে গৈ আছে ন চ' কি মই কিবা হেণ্ডচাম লগা নাই নেকি যদি ৰিজেক্ট আছে ৰিজেক্ট কৰি দিয়া আকৌ ন আই ডোণ্ট লাইক ইউৰ পে চামথিং ইউ কেন চে না এনেকৈ মানে আৰু কি মানে এনেকৈ নহয় একচুৱেলি এইটো লাভটো এনেকুৱা বস্তু নহয় ন জাষ্ট ফাৰ্ষ্ট টাইম দেখিছা তুমি মোক ডাইৰেক্ট আৰু এনেকৈ লিচেন টু মি মই ফাল্টু নহয় ন তুমি জাষ্ট ৰাস্তাত লগ পাইছা মোক ডাইৰেক্ট আই লাভ ইউ প্ৰপ'জ কৰিছা এনেকৈ কি ৰিলেশ্যনশ্বিপ আহে নেকি মানে এনেকৈ ভাল পোৱা হয় নেকি আকৌ দেখাও নাই শুনাও নাই আজি ফাৰ্ষ্ট টাইম একচুৱেলি ইউ ন তো ডু ইট ট্ৰাষ্ট অন ফাৰ্ষ্ট চাইড লভ মই বিশ্বাস কৰা নাছিলোঁ আগতে বাট এতিয়া ন জাষ্ট আজি মানে এই মাত্ৰ মানে জাষ্ট আই এম গোইং টু ট্ৰাষ্ট কি কৈ আছা চিৰিয়াছলি এনেকৈ নহয় আৰু বাট প্ৰমিছ ইয়াৰ কি তুমি নোৱাৰিবা তই প্ৰব্লেম আছে যদি প্ৰব্লেম আছে মানে মোৰ বয়ফ্ৰেণ্ড আছে একচুৱেলি মানে কি তুমি মোতকৈ ডাঙৰ ন তুমি মোৰ হয়তো দাদা হ'ব পাৰা কিন্তু মানে এনেকৈ আৰু হাঁহি উঠে এনেকৈ কথা হয় নেকি হাঁহিব নালাগে ন এনেকৈ তাই ইমান দেৰিলৈকে অহা নাই কি মানে বাকী খবৰ ভাল ন ভালে আৰু বাইদেউ মোক একজেক্টলি কেনেকুৱা লাগিছে মানে ভালেই লাগিছে আৰু স্মাৰ্ট বাট মানে কি আৰু এনেকৈ ভাল পাব নোৱাৰি ন মোৰ বয়ফ্ৰেণ্ড আছে আমাৰ ৰিলেশ্যন বহুত দিনৰ পৰা আছে আৰু আমাৰ ঘৰত চবেই জানে হয় নেকি এইটো প্ৰব্লেম হয় চ' ফ্ৰেণ্ডশ্বিপকে বেষ্ট ফ্ৰেণ্ড
ओके हाथ मिला लो हाथ भी बहुत कोमल আছে বে মানে বাই দ্য ৱে কি নাম্বাৰটো এক্সচেঞ্জ সামথিং মোৰ নাম্বাৰ নাই তাৰ কাৰণে মই ৰখি থাকিব লগা হৈছে বাজনী আহিলে মই বস্তুকেইটা লৈ যাব পাৰিম বাজনী পঠাই দিব তোমাৰ বাইজনী পঠাই দিয়া আকৌ মোৰ বাজনীৰো বয়ফ্ৰেণ্ড আছে বা মানে কি মোৰ ফ্ৰেণ্ডে হয় কিন্তু মানে ৰিলেশ্যনৰ মোতকৈ ডাঙৰ আমি চিংগুলত আছোঁ একো নাই বিচাৰিবা আৰু ছোৱালী চিংগল আজি থাকে প্ৰপ'জ নহয় মানে একজেক্টলি মই তোমাক প্ৰপ'জ কৰিম বুলিয়ে মানে আজি ফাৰ্ষ্ট মোক কোনোবাই মানে মই প্ৰপ'জ ডে আজিলৈকে কৰি পোৱা নাই মোক কোনো প্ৰপ'জ কৰিও পোৱা নাই বাট আজি মানে ফাৰ্ষ্ট টাইম এনেকৈ আৰু ছাডেনলি ত' থেংক ইউ আজি কলেজত কৈ আছিলোঁ ইমান প্ৰপ'জ ডে আহিলে যেতিয়া মই জানো আজিলৈকে কিন্তু কোনো এনেকৈ প্ৰপ'জ ডেত প্ৰপ'জ কৰি পোৱা নাই মানে নিজৰ বয়ফ্ৰেণ্ডে পাহৰি থাকে তোমাৰ আজি মই প্ৰপ'জ কৰিলোঁ ন এইটো মানে একদম মানে একজেক্টলি চলিয়ে ৰাখোঁ মানে স্মৃতিটো মানে ন অঁ আজি মই একচুৱেলি প্ৰেং ষ্টাৰ হয় মানে মই প্ৰেং কৰি আছিলোঁ কেমেৰা এইদৰে আছে হাই এটা কৰি দিয়া কেমেৰা লৈ আছে মানে ক'ত এই দোকানত মানে কেমেৰা লৈ আছে মানে মুঠতে মানে সেই মোৰ লগৰবিলাক কেমেৰাটোক মানে কেপচাৰ কৰি আছে তো মানে এইকাৰণে হা মোৰ চেনেলটোৰ নাম প্ৰেং ষ্টাৰ লাকি যে বুলি আছে হাই এটা কৰি দিয়া মানে কেমেৰাটো তাতে আছে কেমেৰা ঐ এনেকৈ দেই বেয়া চেয়া নাখাবা দেই কি ভিডিঅ'টো ইউটিউবত আপলোড কৰিব পাৰিমনে পাৰিম ন এনেই কৈছিলোঁ দেই এনেকৈ মানে তো ছাডেনলি প্ৰপ'জ কৰাৰ কাৰণে আই এম এক্সট্ৰিমলি চৰি नो ओके प्रेंग स्टार लाकी जे को सब्सक्राइब करने के लिए बोल दीजिए प्रेंग स्टार लाकी जे सब्सक्राइब कर দিব और शेयर कर দিব ভিডিঅ' ओके थैंक यू